हेलो एवरीवन की खबर सकलोरे आको एबार आपनालोक सकलोके स्वागतम जनाइछु मोर आन एटा रेसिपि भिडिओले। बहुत दिन हो गल कोनो धৰণৰ रेसिपि दिबले পৰা নাই। सो আজি ভাবিলো আপোনালোকৰ লগত এটা টেঙা रेसिपि शेयर কৰো। তাৰ কাৰণে মই ইয়াত গৰৈ মাছ হোল মাছ লৈ লৈছো, কিন্তু মই গৰৈ মাছটো বেলেগকে বনাম আৰু হোল মাছটো বেলেগকে বনাম। হোল মাছটো গুণগুণৰ কাৰণে আলু আৰু বিলাহী দি বনাম আৰু গৰৈ মাছটো বনাম খৰিচা টেঙা জোল। सो मैं होल माछ अपना शेयर नकरूँ, बहुते जाने बिलाही और बिलाही होल माछ तक जोल बनाए बहुते खाए। सो मैं आज अपना शेयर कर भाई गरৈ माछ और खरिचार टेঙा जोल रेसिपि। सो अपने भिडिओ स्किप नक शेषलेके चाब। सो इतना चौक मैं गरৈ माछखिनि धुनियाके दुफाले गालकिखन पेलाई ललो, पेलाई पेटुतो पेलाई ललो, पेलाई पिने धुनियाके धुई मेली बाकली चाकली गुचाई ललो। गुचाई माछটো दुयोफाले मैं एनेके कच दी लैছোঁ। कच दियार पाছত मैं इयात निमख हालधि सानिलो हाँ। आपनालोके हेतु मन राखिब, निमख हालधिটো कच दियार पाछतহে सानिब। और एतिया मैं गैसत केराही এখন पाति दिलो। केराही गरम होवात मैं मिठातेल दिছোঁ। मिठातेलखिनि गरम हले इयात मैं एटा मिडियम साइजर पियाज काटि लैছোঁ, हेतु दिम। एतिया एया चक मैं एटा मिडियम साइजर पियाज काटि लैছোঁ। एतिया पियाजखिनि तेल गरम हो गइছে, एतिया मैं पियाजखिनि यात दी दिम। और ये रेसिपिটো मैं बनाइছিলোঁ मार घर थाकोते, और एतिया मैं हाजबेंडर घरले आहिलो। मार घर बहुत दिन थाकिलो, सो ताते बनाइছিলোঁ रेसिपिটো। किन्तु दिम बुली थाकोते मार घर थाकोते माने इमाने एलेहुआ हो गल ना, भिडिओ दिबলৈও मोर माने एलाह लगा निचिना হৈছিলে। सो एतिया हाजबेंडर घरले आहिलो, एतिया दिছোঁ भिडिओটো आपनालोकले आगबঢ়ाই। सो आपनालोके भिडिओটো चाब। पियाजखिनि अकमान रঙচুৱা হলৈকে भाजिम। एया भाजिलो और पियाजखिनि भजार पाछते मैं इयात निमख हालधिও दिलो, हेतु देखाबले নহল, तार বাবে दुखित। सो आपनालोके निमख हालधिটো पारिले तेलते দিব, तेतिया खाबले बेसी ভাল হয়। और एतिया मैं दिছোঁ इयात 4-5 ফুটামান নহৰু থেতেলিয়াই লৈছিলোঁ, সেই নহৰু কিবিটাও ইয়াত দি দিলোঁ। এয়া চক দি পিনে এতিয়া ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ। তাৰপিছত এতিয়া দিছোঁ মই ইয়াত গৰৈ মাছকেইটা। এয়া চক গৰৈ মাছকেইটা মই ইয়াত দি দিলোঁ আৰু ভালদৰে এবাৰ লৰাই দিছোঁ। এয়া চক ভালদৰে এবাৰ লৰাই দিছোঁ। তাৰপিছত এতিয়া মই এইখিনি গেছটো একেবাৰে লো ফ্লেমত ৰাখি সিজিবলৈ দিম। এয়া মই 4 মিনিটমান গেছটো লো ফ্লেমত ৰাখি সিজিবলৈ দিলোঁ। এয়া চক মাছখিনি আমাৰ প্ৰায় অকমান সিজি আহিছে আৰু এয়া এইখিনি একেবাৰে হোৱা নাই। এতিয়া আকৌ ঢাকন লগাই দিম 5 মিনিটমানৰ কাৰণে। এয়া মাছটো আধা সিজা হ'লে আমি ইয়াত পানী দিম। এয়া আকৌ ডঙিয়াই দিলোঁ। এয়া চক আমাৰ মাছটো প্ৰায় আধা সিজি আহিছে, প্ৰায় মাছটো আমাৰ 80% সিজি আহিছে আৰু বাকিখিনি এতিয়া আমি পানী ঢালি সিজাম এইখিনি। और तार आगते देखिছেনে गुणगुणे मोर कोचत उठिलेहि। एया चक मैं लैছোঁ इयात এইখিনি माए थोৱা खरिचा হয়, যোৱা বছৰে হয়। এই বাটিটোত মই এবাটি খৰিচা লৈছোঁ, যিহেতু এইখিনি টেঙা জোল বনাম। সো গৰম পৰিছিলে নাম খুব, সো খাই খুবেই ভাল লাগে। সো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এই ৰেচিপিটো। এতিয়া মই খৰিচাখিনি ইয়াত দি দিলোঁ। খৰিচাখিনি দি এবাৰ ভালদৰে লৰাবলৈ চেষ্টা কৰিছোঁ, আৰু যদি লৰাবলৈ নোৱাৰোঁ তেতিয়া মই ইয়াত খৰিচা দিয়াৰ ভাজ নোখোৱা, তেতিয়া ইয়াত পানী দি দিম। নহ'লে বেছিকৈ লৰাই থাকিলে মাছটো ভাঙি যাব পাৰে। সো পানীটো দি দিলে পটাপট লৰাই দিব পাৰিম। সো এতিয়া চক মই ইয়াত দিছোঁ পূৰা উতলা পানী। যেনেকুৱাই জোল নবনাওক কিয় সদায় গৰম পানী ব্যৱহাৰ কৰিব লাগে, তেতিয়া আঞ্জাখন খাবলৈ বেছি টেষ্টি হয়। এয়া পানী দিলোঁ, পানী একদম পূৰা সৰহকৈ দিছোঁ, যিহেতু এইখিনি জোল বনাম। আৰু একেবাৰে চিম্পুল হয় এই ৰেচিপিটো। আপোনালোকে যেনেকুৱাই হেৰি নহওক কিয় আপোনালোকে এইটো ট্ৰাই কৰি পটককৈ বনাই পিনে খাবলৈ পাৰিব। খালী ঘৰত খৰিচাটো থাকিব লাগিব, তেতিয়াহে এইটো বনাই পিনে খাব পাৰিব। সো এয়া চক আমাৰ উতল আহি গৈছে চব্জিত। এয়া আৰু যিহেতু মাছখিনি মই গাপ দি বহুত দেৰি ভাজিয়ে লৈছোঁ, সো ইমান পানী দিও নিসিজাওঁ। অকণমান পানীটো শুকালে এইখিনি আমি নমাই দিম। এয়া
পানীটো লাহে লাহে শুকাইছে আৰু অকণমান পানী শুকালে এইখিনি আমাৰ হৈ যাব আৰু শেষত একেবাৰে ইয়াত জলকীয়া এড কৰিম মই চ' চাই থাকিব ভিডিঅ'টো এয়া চাওক মই 6-7টামান জলকীয়া কেঁচা জলকীয়া এনে কাটি লৈছোঁ এতিয়া জলকীয়া দিবলৈ হৈ গ'লে জলকীয়াখিনি ইয়াত দি দিলোঁ জলকীয়া দি আকৌ অকণমান উতলিবলৈ দিছোঁ এয়া আমাৰ আঞ্জাখন হৈ গৈছে চাওক পানীও শুকাই আহিছে টেঙা যিহেতু জোল হ'লে খাই ভাল লাগে চ' ইয়াতকৈ বেছি নুশুকাওঁ এইখিনি যিহেতু জোল বনাইছোঁ চ' এইখিনি হৈ গ'ল এতিয়া মই পাত্ৰ এটাত উলিয়াই ল'ম তো এয়া আজি আমাৰ এই গৰৈ মাছ আৰু খৰিচা দি বনোৱা জোলকণ হৈ গ'ল চাওক খুবেই ভাল লাগে এনেকৈ গৰমত খাই কেতিয়াবা আপোনালোকে ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব কেনে পালে আৰু এইফালে গুণগুণলৈ আলু আৰু বিলাহী দি বনাইছিলোঁ শ'ল মাছ জোল চ' সেইখিনিও হৈ গ'ল এয়া এইখিনি বনাইছোঁ গুণগুণলৈ জ্বলা নিদিয়াকৈ তো বন্ধুসকল আজিৰ ৰেচিপিটো ইমানেই আছিল চ' কেনে পালে কমেণ্টত জনাব আকৌ লগ হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই